ছাত্ৰ-ছাত্ৰীসকল এতিয়া 8 নম্বৰ মেথছটোৰ সমাধান কৰি দিছো চাই লওক কি দিয়া আছে আমাৰ কোৱেশ্চনটো চিত্ৰত AB প্যাৰেলেল DE আৰু DB প্যাৰেলেল EF তেন্তে প্ৰমাণ কৰা যে DC স্কয়াৰ ইকুৱেল CF into AC বুলি আমাক প্ৰুভ কৰিব আছিল আৰু কোৱেশ্চনটোত এইটো আমাক ডায়াগ্ৰাম দিয়া আছিল এই কোৱেশ্চনটোত আছিল কি নম্বৰ 3 নম্বৰ আছিল তাৰে আগৰটো অৰ্থাৎ কি 7 নম্বৰটো 3 নম্বৰ আছিল আৰু 6 নম্বৰটো কি নম্বৰ আছিল 3 নম্বৰ আছিল ঠিক আছে তাৰ পিছত এই কোৱেশ্চনটো সমাধান কৰিবলৈ হলে ফাৰ্স্ট আমাক যি দিয়া আছে আমি এইখিনি লিখিলো আমাক কোৱেশ্চনটো দিয়া কি আছে দিয়া আছে AB parallel DE আৰু DB parallel EF বুলি আমাক দিয়া আছে এইখিনি আমাক দিয়া আছে তো প্ৰমাণ কৰিব লাগে যে প্ৰমাণ আমাক কি কৰিব দিছে প্ৰমাণ কৰিব লাগে যে DC স্কয়াৰ ইকুৱেল CF into AC বুলি আমাক কি কৰিছে প্ৰমাণ কৰি দিছে ঠিক আছে আমি কৰিম এতিয়া প্ৰমাণ ফার্স্ট আমাক যিখিনি দি আছে তাকে লিখি লম যেহেতু আমাক কি দি আছে কোৱেশ্চনটো যেহেতু AB প্যাৰেলেল DE যেহেতু আমাক AB এই AB ডাল আৰু এই DE অৰ্থাৎ ইয়াত এই AB আৰু ইয়াত এই DE ডাল কি দি আছে সমান্তৰাল বুলি কোৱা আছে আমি উপপাদ্য 6.1 মতে আমি জানো যে এটা ত্ৰিভুজক আমি উপপাদ্য 6.1 মতে আমি কি জানো এটা ত্ৰিভুজৰ যিকোনো এডাল বাহুৰ সমান্তৰাল কৰি যদি এডাল আমি ৰেখা টানো তেনেহলে সেই ৰেখাডালে আন এটা বাহু সমান অনুপাতত বিভক্ত কৰে অৰ্থাৎ আমি যদি ABC এটা ত্ৰিভুজ হয় তাত মই যদি ABC বাহুৰ সমান্তৰাল কৰি যদি মই ইয়াত DE ডাল টানো তেনেহলে এই DE এ এই AB আৰু AC ক এনেকৈ ভাগ কৰে যাতে আহাৰ অনুপাতটো কি হয় একে হয় অৰ্থাৎ AD/DB ইকুৱেল AE/E হয় EC হয় অৰ্থাৎ এই ইটো যদি হয় এখানে এটা 6.1 উপপাদ্য মতে হয় আমাক এই কোৱেশ্চনটো যেহেতু কোৱা আছে যে এই AB আৰু DE সমান্তৰাল হেহে আমি কি লিখব যেহেতু আমাক এটা AB প্যাৰেলেল DE বুলি দিয়া আছে এতেকে ত্ৰিভুজ CAB পৰা পাও যে কি পাও আমি CD parallel DA সমান কি হ'ব CE divided by EB ইয়াত মই এটা 1 নম্বৰ দি দিছো আৰু এটো হৈছে উপপাদ্য 6.1 মতে ঠিক আছে নেক্সট আকৌ যেহেতু আমাক কি দিয়া আছে এবাৰ আকৌ যেহেতু DE দিয়া আছিল আমাক কি দিয়া আছিল আকৌ যেহেতু DB প্যাৰেলেল EF আকৌ যেহেতু কি দিয়া আছিল আমাক এই DB ডাল EF or কি হয় প্যারালাল হয় এটাকে ত্রিভুজ আমি কোনটা লম ইটু ইডাল আর ইডাল প্যারালাল হলি আমার এইটা ত্রিভুজ হবে এইটো অর্থাৎ এই ইটু ত্রিভুজ হবে ত্রিভুজৰ নাম হ'ব কি এটাকে ত্রিভুজ কি হ'ব আমাৰ CDB পৰা পাও সি কি পাও সৰি কি পাও আমি এটা ত্রিভুজৰ ক্ষেত্ৰত একে হ'ব আমাৰ CF হ'ব বাই FD হ'ব ইকুৱেল এতে হ'ব কি CE হ'ব আৰু ইয়াত হ'ব EB কাৰণ
উপপাদ্য 6.1 মতে আমি কি জানো যদি এটা ত্ৰিভুজৰ এডাল বাহুৰ সমান্তৰালকৈ এটা লাইন টনা হয় তেনেহলে নেক্সট লাইন দুডালক কি কৰে সমান অনুপাতত বিভক্ত কৰে আৰু যেহেতু এটা ত্ৰিভুজত এই ইডাল লাইনৰ সমান্তৰালকৈ ইডাল লাইন টনা হৈছে হে এটা ইখিনি আৰু ইখিনি ডিসটেন্স অনুপাতটো আৰু ইখিনি আৰু ইখিনি অনুপাতটো কি হ'ব একে হ'ব এটো হৈছে আমাৰ কি নম্বৰ 2 নম্বৰ এই উপপাদ্য 6.1 মতে ঠিক আছে এক আৰু 2 পৰা পাও জি 1 আৰু 2 পৰা আমি কি পাও রাইট হ্যান্ড দুটাৰে রাইট হ্যান্ড সাইড দুটা কি আছে ইয়াটো ইখিনি আছে রাইট হ্যান্ড সাইড ইয়াটো কি আছে এই একে আছে গতে রাইট হ্যান্ড সাইড দুটা যেহেতু একে হে আমি কি লিখিব পাৰো লেফট হ্যান্ড সাইড দুটা কি বুলি একে বুলি লিখিব পাৰো গতে CD বাই DA ইকুয়াল CF বাই F ঠিক আছে আমাক যেহেতু প্রমাণটো কি কৰিব দিছিল প্ৰমাণ কৰিব দিছিল আমাক DC square equal CF into AC বুলি আমাক কি কৰিব দিছিল প্ৰমাণ কৰিব দিছিল ঠিক আছে তাৰছত আমাৰ এখিনি আমি কি কৰিলা এতিয়া আমি আহা উলটাই দিলে কি হ'ব DA টু ওপৰত হ'ব আৰু তলত আহিব আমাৰ কি CD ইকুয়াল আৰু এটো উলটাই দিলে কি হ'ব F D টু ওপৰত হ'ব আৰু CF টু কৰিব তলত আহিব ঠিক আছে এতিয়া আমি দুও সাইডে কি কৰিলাম 1 প্লাস কৰিলাম DA বাই CF প্লাস 1 ইকুয়াল FD বাই CF প্লাস 1 ঠিক আছে নেক্সট এতিয়া কি হ'ব আমাৰ CD টু এলসিএম হৈ যাব ইয়াত হ'ব DA প্লাস কি হ'ব CD সমান সমান ইয়াত কি হ'ব CF এলসিএম হ'ব হে এতে হ'ব FD প্লাস CF implies ইয়াত চাব লাগিব DA plus CD DA means আমাৰ কোনখিনি ইয়াৰ পৰা ইখিনি DA আৰু ইয়াত কি হৈছে CD means ইয়াৰ পৰা ইখিনি আৰু দুটা প্লাস কৰিলে কি হ'ব AC by CD সমান সমান ইয়াত কৈছে কি CD means FD means কোনখিনি আমাৰ ইয়াত FD হৈছে এইখিনি FD আৰু এটা আছে CF মানে ইখিনি দুটা প্লাস কৰিলে কি হ'ব আমাৰ DC বা CD ইয়াত হ'ব কি CD আৰু এটা হ'ব কি CF এতিয়া আমি বজ্ৰকৰণ কৰি দিম বজ্ৰকৰণ কৰিলে কি হ'ব implies CHCD আৰু CD পূৰণ কৰিলে হ'ব আমাৰ কি CD স্কয়াৰ হৈ যাব বজ্ৰকৰণ ইটো পূৰণ কৰিলে হ'ব কি CD স্কয়াৰ আৰু ইটো পূৰণ কৰিলে কি হ'ব CF into AC আমাৰ প্ৰমাণ কি দিয়া আছিল DC আৰু CD একে বস্তু হে DC স্কয়াৰ বা এটা আমি এনেকৈ লিখিব পাৰো প্ৰমাণৰ দৰে মিলাই লিখিলে কি হ'ব DC স্কয়াৰ ইকুয়াল FC into AC এইটোৱে আমাৰ প্ৰুফ থ্যাংক ইউ ওয়াচিং দিস ভিডিও